মানুহজনেও ক'লে ময়ো খাম, তাকে মানুহজনলৈ চাহ লৈ গৈ আছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে খবৰ নিশ্চয় ভাল, মোৰো ভালেই। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ চাই ভাল পাব। গা পা ধুই আহিলোঁ, আহি বোলো চাহকণ খাই লওঁ, যিহে গৰম পৰিছে। পকাতে বহিবলৈ চাহকণ খাই লওঁ। আৰু বহুত দিনৰ ভিডিঅ' দিছোঁ, ভিডিঅ' দিয়া নাছিলোঁ। আজি এসপ্তাহমানেই হ'ল, মোবাইলত কিবা প্ৰব্লেম দি আছিলে, সেইকাৰণে দিয়া হোৱা নাছিল। ভাবিলোঁ আজি ব্লগতে কৰোঁ, যিহেতু আজি ছানডে'। এয়া আমাৰ মানুহ গা পা ধুই আহিছে, চাহকণ খাই লওঁ। এয়া চাহৰ লগত বুনিয়া ভুজি আছে, কাটা বিস্কুট আৰু এটা মিঠৈ। খাই লওঁ চাহকণ। মানুহজনেও ক'লে ময়ো খাম, তাকে মানুহজনলৈ চাহ লৈ গৈ আছোঁ। এয়া এতিয়া আমি বাহিৰত বহিছোঁ, এইপিনে মানুহজন, এইপিনে ওচৰৰে দাদাজনৰ ল'ৰা এটা, এইপিনে আমাৰ হনুমানৰ মই। ভিতৰত বহি থাকিব পৰা নাই। দেখিলে কিমান গৰম পৰিছে। ভিতৰতো বহিব নোৱাৰি, বাহিৰতো বহিব নোৱাৰি, যিহেতু কাৰেণ্ট নাই। কাৰেণ্টটো মানে আজি আমাৰ পিনে 4-5 দিন হ'ল কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিছে। কিহৰ কাৰণে দিছে জানো, আপোনালোকৰ ফালেও দিছে যদি কমেণ্ট কৰি জনাব। মানে কোৱা মতে চবফালে দিছে বুলি কৈছে। তাতে ৰাতি নাথাকেই, 10-12 মিনিটমান আহে। 10-12 মানে 9টা 9:30 বজাত আহিব, 10-12 মিনিটমান, তাৰপিছত আকৌ যায়। আৰু দিগদাৰ হয়, দিনত বা নাথাকোঁ, ৰাতি হ'লে দিগদাৰ হয়। ৰাতি হ'লে মানে কি ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত থাকে, আৰু ইমান গৰমত মানুহ কেনেকৈ হ'ব, সেইকাৰণে অকণমান দিগদাৰ হয়। আপোনালোকৰ ফালে হৈছে যদি কমেণ্ট কৰি জনাবচোন, আৰু কিহৰ কাৰণে হৈছে, গম পোৱা নাই কিহৰ কাৰণে হৈছে। আৰু এই গৰমত মানুহে সঁচাকৈ দেই, হাজিৰা কৰা মানুহবোৰে কেনেকৈ কাম কৰিছে। আমি ঘৰতে বহি মানে থাকিব পৰা নাই। কেতিয়াবা ভাবিলে কিবাই লাগে, নহ'লেতো নহ'ব, নকৰিলেতো নহ'ব মানুহে। এইপিনে এখেতে কি কৰিছে চাওকচোন, ইমান গৰমত বন্ধ আছে, নকৰিলেও নহয়। এনে কাম কৰিছে, মই চাই আছোঁ, ৰক্ষা কৰিছোঁ। ঢেৰ বন্ধ হৈ গৈছে দেখিছেনে। এতিয়া দেওবাৰ দিনটো সময় পাই নকৰিলেও নহয়, কৰি আছে আৰু ৰেট। এইফালে ময়ো আহি গ'লোঁ অকণমান সহায় কৰি দিবলৈ। আমাৰ মানে ভিডিঅ' কৰি আছে, কি গাই ভিডিঅ' কৰি আছে তাই। বৰ ভাল পাইছে তাই ভিডিঅ' কৰি। হঠাতে দাদা ভাইটিহঁত ওলালেহি, কাৰণ দেখিয়ে গম পাইছেই চাগে সি নতুনকৈ বাইক এখন ল'লে, সেইকাৰণে। আৰু এতিয়া সিহঁতক চাহ খাবলৈ দিছোঁ। মানে কি ফূৰ্তি মমাইহঁত অহাৰ দেখি। এইপিনে দাদাই লৈ অহা গাহৰি মাংস বইল কৰি আছোঁ, বনাব মানুহজনে। এইপিনে আমাৰ মানুহজনে মাংস বনাই আছে। এয়া ৰেডি হৈ গ'ল মাংস, এতিয়া সিহঁতক ভাত খাবলৈ দিওঁগৈ। এতিয়া সিহঁতক ভাত খাবলৈ দিছোঁ তলতে, কাৰেণ্টটো নাই, তাতে তলতে ভাত খাম বুলি ক'লে। এতিয়া যাবলৈ ওলাইছে তেহেঁতি। আমাৰ ককাই ভাই 3টা দেই, সৰু ভাইটি থাকিব, মাজুটো এটা ঘৰতে যাবগৈ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা যদি ভুল বাদ হয় ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো কেতিয়া দিব পাৰিম নাজানো, চাই ভাল পাব বুলি আশা কৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।